জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে যদি অৰুণোদয় আঁচনি এপ্লাই কৰিছে সেই ষ্টেটাছটো আপোনালোকে কেনেকৈ চাব সেই বিষয়ে আপোনালোকৰ বাবে এখন নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে ষ্টেটাছটো চাবলৈ হ'লে ইয়াতে আপোনালোকে দেখা পাব যে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টটো আহি যাব, আপোনাৰ ভিলেজটো আহি যাব, আপোনাৰ পঞ্চায়তটো আহি যাব, সকলোবিলাক এনেকৈ আহি যাব। সেইটো আপোনালোকে কেনেকৈ চাব সেই বিষয়ে ভিডিঅ' লৈ পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ গুগল বা ক্ৰমত যোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব অৰুণোদয়.in লগিং সাৰ্চ কৰাৰ লগে লগে এইখন পেজ লৈ আহি যাব। এইখন পেজ লৈ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে অৰুণোদয়.assam.gov. তাৰ পিছত দেখা পাব অৰুণোদয়, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ নতুন এখন পেজ লৈ ৰিডাইৰেক্ট কৰিব। এইখন পেজ লৈ ৰিডাইৰেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে লগিং যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে টোটাল বেনিফিচিয়াৰিজ আপোনাৰ অৰুণোদয় স্কিমত কিমান টোটাল বেনিফিচিয়াৰি আছে সকলোৱে ইয়াতে দেখিব পাব। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে চাৰিটা অপশ্যন দিয়া আছে: ভিউ ষ্টেটাছ, ৰাইজ এ কমপ্লেইণ্ট, সাবমিট গ্ৰিভেন্স, ভিউ বেনিফিচিয়াৰি ষ্টেটাছ। আপোনালোকে কি কৰিব, পোনপ্ৰথমে আপোনালোকে দেখা পাব যে ভিউ ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিব। ভিউ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনালোকক এইখন পেজ লৈ ৰিডাইৰেক্ট কৰিব। আপোনালোকে ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্টত আপোনালোকে ইয়াতে ক্লিক কৰি এনেকৈ আপোনালোকক নতুন পেজ লৈ ৰিডাইৰেক্ট কৰি নতুন পেজ লৈ ইয়াতে সকলো ডিটেইলছ থাকিব। ইয়াৰ পৰা আপোনালোকে আপোনাৰ নামটো চাব পাৰিব। যদি ইয়াতে আপোনাৰ নামটো নাথাকে তেনেহ'লে আপোনালোকে ইয়াতে দেখা পাব যে সাৰ্চ ফৰ নেম বেনিফিচিয়াৰি নাম্বাৰ। আপোনাৰ যদি বেনিফিচিয়াৰি নাম্বাৰটো থাকে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা আপোনাৰ বেনিফিচিয়াৰি নাম্বাৰটো দি সাৰ্চ কৰিব। আৰু যদি বেনিফিচিয়াৰি নাম্বাৰটো নাথাকে তেনেহ'লে কি কৰিব, বেনিফিচিয়াৰি নাম্বাৰটো নাথাকিলে আপোনালোকে ইয়াতে আপোনাৰ নামটো সাৰ্চ কৰি দিব। নামটো এনেকৈ লিখিব। লিখাৰ পিছত আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাক এনেকৈ আপোনাৰ সন্মুখত আপোনাৰ নামৰ যিমান বেনিফিচিয়াৰি, আপোনাৰ নামত আপোনাৰ ডিষ্ট্ৰিক্টত যিমান বেনিফিচিয়াৰি আছে সকলো ইয়াতে আহি যাব। তেনেহ'লে আপোনালোকে কি কৰিব, কেনেকৈ আপোনালোকে আপোনাৰ নামটো চিনাক্ত কৰিব, সেইটো কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দেখা পাব লাখ, আপোনাৰ লাখটো দেখিব। ইয়াৰ পৰা দেখাৰ পিছত আপোনালোকে লিষ্টত যদি আপোনাৰ লাখটো নাথাকে তেনেহ'লে তেনেহ'লে কি কৰিব, আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে দেখা পাব যে আপোনালোকে আগতে আছিলে 1 নম্বৰ, এতিয়া 2 নম্বৰত আহিলে। ইয়াৰ পৰা আপোনালোকে কি কৰিব, ইয়াৰ পৰা আপোনালোকে দেখিব আপোনাৰ লাখটো ইয়াতে আছে নে নাই। যদি আপোনাৰ লাখটো থাকে তেনেহ'লে কি কৰিব, আপোনাৰ বেংক একাউণ্টটো কোনটো বেংকৰ হয় আপোনাৰ IFSC কোডটো মিলোৱাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে সকলো ডিটেইলছ আহি যাব। ডিষ্ট্ৰিক্টটো আহি যাব, ভিলেজটো আহি যাব, আপোনালোকৰ পঞ্চায়তটো আহি যাব। সকলোবিলাক আহি যোৱাৰ পিছত আপোনালোকে গম পাব যে সেইটো মোৰ হয়। এনেকৈ আপোনালোকে আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব।